সুৰক্ষা সমিতিৰ দ্বাৰা আজি এখন উদযাপন সমিতি গঠন কৰা হৈছে। ইয়াত উদযাপন কৰিবলৈ লোৱা হৈছে প্ৰায় নৱেম্বৰ মাহত, আমি এতিয়া তাৰিখ ঠিক কৰা নাই। নৱেম্বৰ মাহত আমি দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা সদৌ সমিতিত অনুষ্ঠিত কৰিম। বৰপথাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত এতেকে এখন সবল সমিতি ইয়াত গঠন হৈছে আৰু ইয়াতে আজি বাজেট প্ৰস্তুত কৰা হৈছে। কমিটিখনৰ বিভিন্ন বিষয়ভাগ অৰ্পণ কৰা হৈছে আৰু এনেদৰে আমি আমাৰ যি অসমীয়া কলা কৃষ্টি এইখিনি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। আমাৰ প্ৰথম পদক্ষেপ হিচাপে বৰপথাৰ আঞ্চলিকৰ প্ৰথম পদক্ষেপ হিচাপে আমি দিহানাম আৰু বিয়ানামৰ কাৰণে আগবাঢ়িছোঁ, প্ৰতিযোগিতাৰ কাৰণে আগবাঢ়িছোঁ আৰু সকলো ৰাইজৰ এই চেগত আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি বৰপথাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি ইয়াত অনুষ্ঠিত কৰিলোঁ চকলি সংগীত সকলো বিদ্যালয়ত, সংগীত বিদ্যালয়ত আমি এখনি জৰুৰী যুটীয়া কাৰ্যনিৰ্বাহক সভা আমি অনুষ্ঠিত কৰিলোঁ। এই সভাৰ উদ্দেশ্য হৈছে কি, আমি কৃষ্টি সংস্কৃতি পুনৰুজ্জীৱিত কৰি আমাৰ পুৰণি কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে বিহু সুৰক্ষা সমিতিৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়েহে আমি আগন্তুক আহিবলগীয়া আমাৰ যি সদৌ অসম ভিত্তিত দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা আৰম্ভ কৰিব, সেই বিয়ানাম আৰু দিহানাম প্ৰতিযোগিতা ভাগ এইবাৰ আমাৰ বৰপথাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সৌজন্যত অনুষ্ঠিত হ'ব। গতিকে এই সৌজন্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিলৈ আপোনাসকলৰ সকলো সহায় সহযোগ কামনা কৰিছোঁ আৰু আমি সদৌ অসমৰ যি দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ তাৰিখ আমি ইতিমধ্যে খুব সোনকালে আমি ঘোষণা কৰিম। আৰু আজি এই অনুষ্ঠানত যিসকল ব্যক্তিয়ে আমাক যোগাযোগ কৰিলে আৰু যিসকল আমাৰ মিডিয়াৰ পৰা আহি যিসকলে যোগাযোগ কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অংকুৰ কলা কৃষ্টিক গেলাবিলৰ পৰা যিকেইটা দলে আহি পেলাই ইয়াত নৃত্য প্ৰদৰ্শন কৰিলে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আমাৰ বিহু সমিতিৰ সুৰক্ষা সমিতিৰ সমূহ বিষয়ববীয়াই ধনশিৰিবাসী ৰাইজ তথা অসমৰ বিভিন্ন জিলালৈ বা বিভিন্ন প্ৰান্তলৈ এই আমাৰ যি সংবাদ, এই সংবাদটো বিয়পি পৰক আৰু সকলোৱে আমাক সহায় সহযোগ কৰি সদৌ অসমৰ যি আমাৰ দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতা হ'ব, এই বিয়ানাম আৰু দিহানামত সকলোকে আমি যোগাযোগ কামনা কৰি আমি ধন্যবাদ জ্ঞাপন কৰি ইমানকে কৈ মই সামৰিছোঁ। ধন্যবাদ।